হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। চ' আজি যিটো ৰাতিপুৱা হৈ যোৱা অসম টেট LP পেপাৰখনৰ ইতিমধ্যেই আমি মেথছ আৰু এছামিছৰ এনচাৰ কিখিনি দি দিছোঁ। মেথছৰ আৰু এছামিছৰ এনচাৰ কিখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। মেথছৰ 27টা প্ৰশ্ন আৰু এছামিছৰ 22টা প্ৰশ্ন। ইয়াৰ লগতে মই এটা বস্তু পিছত গম পালোঁ যে অসমীয়াৰ যিটো আপোনাৰ 11 নম্বৰ প্ৰশ্ন আছে, সেই 11 নম্বৰ প্ৰশ্নটোৰ এনচাৰটো ভুল হৈ আছে। সেইটো ভৱেন্দ্ৰনাথ শইকীয়া হৈ আছে, কিন্তু সেইটো ভৱেন্দ্ৰনাথ শইকীয়া নহ'ব, সেইটো হ'ব আপোনাৰ হেম বৰুৱা হ'ব। এনচাৰটো হেম বৰুৱা হ'ব। চ' মই প্ৰশ্নটো আপোনালোকক দেখাই দিছোঁ এবাৰ, যে কোনটো প্ৰশ্নৰ এনচাৰটো ভুল হৈ আছিল এছামিছৰ। মই দেখাই আছোঁ আপোনালোকক। যে ৰঙা কৰবীৰ ফুল যিটো আছে, ৰঙা কৰবীৰ ফুল, এইটোৰ এনচাৰ ভৱেন্দ্ৰনাথ শইকীয়া নহয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ হেম বৰুৱা হ'ব। একচুৱেলি মোৰ লিখোতে মানে অলপ হৈ গ'ল, পাজলিঙত হৈ গ'ল বস্তুটো। চ' যিয়ে নহওক আপোনালোকে এইটো কাৰেকশ্যন কৰি ল'ব। 11 নম্বৰটো হেম বৰুৱা হ'ব কাৰেক্ট এনচাৰ। চ' এতিয়া আমি চাম আমাৰ যিখিনি আমাৰ EVS প্ৰশ্ন আছে, EVS প্ৰশ্নখিনিৰ এনচাৰ কিখিনি চাম, আৰু প্ৰতিটো এনচাৰ কি আপোনালোকে যদি EVS পৰা ডাইৰেক্ট যদি মেথছৰ চাব বিচাৰে, আপোনালোকে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, লিংকৰ পৰা চাব পাৰিব। এছামিছৰটো চাব বিচাৰিলেও ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, আপোনালোকে তাৰে পৰা চাব পাৰিব। আশা কৰিছোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনাৰ লগৰীয়াসকলকো চাবৰ কাৰণে আপোনালোকে এটা সুযোগ কৰি দিব, অৰ্থাৎ শ্বেয়াৰ কৰি দিব। আৰু যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে এটা লাইক কৰিব। চাওকচোন আমি EVS প্ৰশ্নখিনি চাওঁ। বহুতে কৈ আছিল যে EVS কুৱেশ্যনখিনি অলপ টান হৈছে, মানে যোৱাবাৰৰ ষ্টাইলত হোৱা নাই কুৱেশ্যনখিনি। চ' মই ফাৰ্ষ্ট যিটো প্ৰশ্ন আছে, তেজ গোট মৰাত সহায় কৰা ভিটামিনটো আছিল ভিটামিন K আছিল। এইটো ইজিয়ে কুৱেশ্যনটো আছিল। খুচৰা বেমাৰ নহয়, এইটো জেৰপথেলেমিয়া হ'ব, ভিটামিন A ৰ অভাৱতহে হয়। চ' এই দুটা কুৱেশ্যন ইজিয়ে আছিল। নেক্সট আছে আপোনাৰ 36 নম্বৰ যিটো সংবিধানৰ সংশোধনী আছিল, সেই সংশোধনীটো কিহৰ লগত জড়িত আছিল? কেইবাটাও ৰাজ্যৰ নাম দিয়া আছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ছিকিমৰ লগত এইটো জড়িত হৈ আছিল। এটা শক্তি পিৰামিড এটা কি হয়? এইটো হ'ল খাদ্য জগতৰ পৰা, মানে এটা খাদ্য জগতৰ পৰা আন এটা খাদ্য জগতলৈ শক্তিৰ গতি যিটো কৰে, সেইটো অপশ্যনটো আপোনাৰ কাৰেক্ট এনচাৰ আছিল। ৱামাৰৰ সম্পূৰ্ণ ফৰ্মটো হ'ল অপটিকেল মাৰ্ক ৰিডাৰ। অপটিকেল মাৰ্ক ৰিডাৰ যিটো আছে, সেইটো হ'ল ৱামাৰৰ সম্পূৰ্ণ ফৰ্ম। তাৰপিছত আছিল অসমৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ কেইটা আছে? এইটো হ'ল দুটা। এটা হ'ল মানাস ৰাষ্ট্ৰীয় উদ্যান, আনটো হ'ল ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ICT নহয়, ইয়াতে অপশ্যনত যিকেইটা আছিল বাতৰি কাকতো আছিল, কিন্তু বাতৰি কাকতটো ICT হিচাপত ব্যৱহাৰ কৰিব পাৰি। গতিকে ওপৰৰ এটাও নহয়, যিটো কাৰেক্ট এনচাৰ আছিল সেইটোৱে হ'ব আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট আছে আপোনাৰ কুকি জনজাতিৰ শস্য চপোৱা উৎসৱ। অপশ্যনখিনি ভালকৈ ক'ব পৰা নাই তেখেতসকলে। লম বুলি কৈ আছিল, মই সেইকাৰণে লম কিবা বুলি লিখি দিলোঁ। এইটো কুকি জনজাতিৰ শস্য চপোৱা এটা উৎসৱ হয়। নেক্সট আমি চাম যিটো 8 নম্বৰ প্ৰশ্নখিনি মই আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক, কাৰণ তেজ গোট নমৰা আছে, খুচৰা বেমাৰ, তাৰপিছত 36 নম্বৰ সংবিধানৰ সংশোধনী, শক্তি পিৰামিড, তাৰপিছত ৱামাৰ, নেক্সট হ'ল বায়োস্ফিয়াৰ ৰিজাৰ্ভ, ICT নহয়, কুকি জনজাতি। নেক্সট 9 নম্বৰ যিটো আছে, পেডাগজি কেইবাটাও দিছিল বুলি কৈছে। স্পেচিয়েল এডুকেশ্যন কিহৰ লগত জড়িত? সেইটো হ'ল বিশেষভাৱে সক্ষম, মানে শিশু শিক্ষাৰ লগত জড়িত যিটো আছে অপশ্যন, সেইটো হ'ব কাৰেক্ট এনচাৰ। কোনখন নদী সৌৰভ বিহাৰ বুলি কোৱা হয়? ইয়াতে গংগা বুলিও আছিল, কিন্তু এইটো কাৰেক্ট এনচাৰটো কোচি যিটো নদী আছে, সেই কোচি নদীটো সৌৰভ বিহাৰ বুলি কোৱা হয়। নেক্সট হ'ল এটা আছিল কিটো প্ৰট'কল জড়িত, এইটো আছিল অজন ডিপ্লেশ্যনৰ ওপৰত মানে লগত জড়িত হৈ আছিল কিটো প্ৰট'কলটো। ধানৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম, অপশ্যনখিনি ক'ব পৰা নাই। এটা হাইগ্ৰমিটাৰ কিবা কিবি আছিল, এনিমোমিটাৰ আছিল বুলি কৈছে, কিন্তু এইটো ৰিচাৰ মানে মেক্সিমাম মানে ব্যৱহাৰ কৰা যিটো আৰ্দ্ৰতা জোখা যন্ত্ৰটো হ'ল এইটো ৰাইচাৰ যিটো হয়, সেইটো কি কয় আপোনাৰ ধানৰ আৰ্দ্ৰতা জোখাৰ কাৰণে ব্যৱহাৰ কৰা হয়। সেউজ বিপ্লৱৰ গড় দেউতাজন কোন আছিল? এইটো স্বামীনাথন যে আছিল অপশ্যনত, সেইটো হ'ল আপোনাৰ কাৰেক্ট এনচাৰ হ'ব। অডিটৰ জেনেৰেল, ভাৰতৰ যিটো অডিটৰ জেনেৰেল আছে, তেখেতক কোনে নিযুক্তি দিয়ে? এইটো হ'ল ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট যিটো প্ৰশ্ন আছে 14-15 নম্বৰত, ৰাজ্যপালক নিযুক্তি দিওঁতে কাৰ লগত আলোচনা কৰে? এইটো হ'ল আলোচনা কৰা জৰুৰী বুলি আছিল, এইটো মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাটো জৰুৰী। চিপকো আন্দোলন ক'ত হৈছিল? এইটো ইয়াৰ লগত এটা চন দিয়া আছিল, 1973 নে কিবা এনেকুৱা এটা দিয়া আছিল বুলি কৈছে আৰু। এইটো হ'ব উত্তৰাখণ্ড অপশ্যনত আছিল, গতিকে এইটো কাৰেক্ট এনচাৰ হ'ব উত্তৰাখণ্ড হ'ব, অৰ্থাৎ উত্তৰাঞ্চল বুলি দিয়া আছিল। অশোক মেহতা কমিটিয়ে কি কৰে? সেইটো হ'ল আপোনাৰ মণ্ডল পঞ্চায়ত গঠনৰ নিৰ্দেশ দিয়ে, সেইটো হ'ল
অশোক মেহতা কমিটিয়ে ভাৰতবৰ্ষই এক নাগৰিকত্ব প্ৰদান কৰে কেনেকুৱা ধৰণৰ সেইটো হ'ল এক নাগৰিকত্ব ভাৰতবৰ্ষৰ এইটো এটা অপশ্যন আছিল সেইটো কাৰেক্ট এনচাৰ হ'ব 18 নম্বৰটো নেক্সট হ'ল 19 নম্বৰটো IQৰ ধাৰণা কোনে দিয়ে এইটো হ'ল ষ্টাৰ্ণ বুলি আছিল অপশ্যনত নিশ্চয় আপোনালোকে চাইছে সেইটো হ'ব কাৰেক্ট এনচাৰ হ'ব আটাইতকৈ বেছি অৰণ্য থকা ৰাজ্যখনৰ নাম এইটো এনচাৰ মধ্যপ্ৰদেশ হ'ব মধ্যপ্ৰদেশ আছিল বুলি কৈছিল কিন্তু ৰাজস্থানৰ বিষয়ে তেওঁলোকে মানে 100% ক'ব পৰা নাছিল যদি ৰাজস্থান আছিল তেনেহ'লে ৰাজস্থান হ'ব আটাইতকৈ বেছি পৰিমাণে থকা যদি ৰাজস্থান অপশ্যনত নাছিল তেনেহ'লে কাৰেক্ট এনচাৰটো হ'ব মধ্যপ্ৰদেশ হ'ব নেক্সট হ'ল আপোনাৰ 2001 চনৰ মতে অসমত শিক্ষিতৰ হাৰ এইটো হ'ল 72.19% যিটো আছে সেইটো কাৰেক্ট এনচাৰ হ'ব 72.19% নেক্সট হ'ল 22 নম্বৰ যিটো প্ৰশ্ন আছিল জৈৱিক সাৰে হ্ৰাস কৰে এইটো হ'ল কেইবাটাও প্ৰদূষণ দিছিল মাটি প্ৰদূষণ আৰু পানী প্ৰদূষণ বায়ু প্ৰদূষণ দিছিল গতিকে ওপৰৰ আটাইকেইটা কাৰেক্ট এনচাৰ হ'ব ধাতু গলিত অৱস্থাত হোৱা বাষ্পক কোৱা হয় এইটো তেখেতসকলে অপশ্যনখিনি ক'ব পৰা নাই সেইকাৰণে মই আপোনালোকক দিব পৰা নাই যদি আপোনালোকে অপশ্যনখিনি জানে আপোনালোকে নিশ্চয় জনাব আমাক আৰু যদি আপোনালোকৰ বাকী যিখিনি প্ৰশ্ন থাকিল মানে বাকী 7টা প্ৰশ্ন এই 7টা প্ৰশ্ন যদি আপোনালোকৰ হাতত আছে নিশ্চয় আপোনালোকে জনাব আৰু এটা প্ৰশ্নৰ কথা কৈছিল যে কোনটো ধানৰ প্ৰজাতিক 2 সপ্তাহলৈকে পানীত তিয়াই ৰাখিব পাৰি এনেকুৱা ধৰণৰ এটা প্ৰশ্নৰ কথা কৈছিল সেইটো প্ৰশ্ন মই ইয়াতে দিয়া নহ'ল যদি পাৰোঁ মই নেক্সট কোনোবা এটা ভিডিঅ'ত আপোনালোকক এনচাৰটো দি দিম মই এনচাৰখিনি জনাবলৈ যত্ন কৰিম যিয়ে নহওক আশা কৰিছোঁ আপোনালোকে এক্সামটো ভালে গুচি গ'ল আপোনালোকে ভাল ফলাফল দেখুৱাওক আৰু নিজক সংস্থাপিত কৰক তাৰে কামনা কৰিছোঁ ধন্যবাদ